হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ৰ'দ দিছে যিহেতু ধানখিনি অলপ ৰ'দাই লওঁ, যিহেতু বতাহ বৰষুণৰ দিন আহিব হৈছে, সেইকাৰণে ধানখিনি ৰ'দাই লৈছোঁ। যিহেতু আমাৰ সকলোৰে ভাতটোৱে মেইন আমাৰ অসমীয়াৰ, সেইকাৰণে আৰু চাউলখিনি নোহোৱালৈকে টেনশ্যনতে পৰি যাওঁ। কাষতে ল'ৰাইও ৰ'দ বৈ আছে, লগত তাক কিবা এটা খাব দিছোঁ আৰু মই এনেকুৱা ধানখিনি মেলি আছোঁ। সিও ভিডিঅ' কৰে, সেইকাৰণে এনেকুৱা পাপাক কৈ আছে সিও ভিডিঅ' কৰে। মোৰ মানুহজনে ভিডিঅ' কৰি আছে, মানুহজনক কৈছে মই প্ৰথম ৰ'দ দিছোঁ, আপুনি দেখাই দিয়ক। সেইকাৰণে দেখাই দিছোঁ আৰু কেনেকৈ আছে। তাৰপিছত ভাবিলোঁ সৰিয়হ দিব যায় বগৰী কেইটামান আনিছিলোঁ, তাকে আজি খুন্দি খাওঁ। ইমান ধুনীয়া বগৰী সোৱাদ, সোৱাদ কাৰণে বগৰীকেইটাৰ, সেইকাৰণে খুন্দি খালে আৰু সোৱাদ লাগিব। সেইকাৰণে আৰু বঢ়িয়াকৈ জ্বলা নিমখ লৈ কিনে লগৰজনীক লৈ আৰু এইবাৰ ঢেঁকীতে খুন্দিলোঁ। ঢেঁকীৰ সোৱাদটো বেলেগ, সেইকাৰণে এনেকৈ খুন্দিলোঁ। আৰু পিছত ইমান